মই আৰু আমাৰ ব্লগটি চাই কেনেকুৱা পালে আৰু আমাৰ ডান্স কাভাৰটি চাই কেনেকুৱা পালে সেইটো ডান্স কাভাৰটি ওলোৱাৰ পিছত ডান্স কাভাৰটি চাই কেনেকুৱা পালে সেইটো ডান্স কাভাৰটি ওলোৱাৰ পিছত হে এভৰিৱান, নমস্কাৰ সকলোকে আৰু ৱেলকাম বেক টু আৱাৰ চেনেল। আপোনালোকে দেখিছে যে আজি মই এটা বেলেগ লুকত আছো। একচুৱেলি লাষ্ট ব্লগটোত মই কৈছিলোঁ যে আমি খুব সোনকালে নতুন এটা ডান্স কভাৰ লৈ আহিম আৰু সেই ডান্স কভাৰটোৰ শ্বুটৰ বাবে মই আজি গৈ আছো। আৰু শ্বুটৰ লোকেশ্যনটো বেছি দূৰ নহয়, শ্বেহনাজো ঘৰৰ পৰা ওলাইছে, চ' ময়ো ওলাওঁ এতিয়া। আৰু এটা কথা আপোনালোকক কওঁ যে আজি কালা সংগমৰ আৰু এজনী মেম্বাৰক আপোনালোকে লগ পাব, চ' ব'লক যাওঁ। মই আৰু শ্বেহনাজে লোকেশ্যন আহি পালো আৰু আপোনালোকক যে কৈছিলোঁ কালা সংগমৰ আৰু এজনী মেম্বাৰক লগ পাব, এইয়া চাওক। হেল্ল' হেল্ল', এয়া আমাৰ লীনা মেম। আজি কিয় আহিছা লীনা তুমি? আজি শ্বেহনাজ আৰু তন্ময়ী এটা ভিডিঅ' কৰিব, তো তন্ময়ী আৰু শ্বেহনাজৰ ভিডিঅ'টো আজি মই কৰি দিম। আজি মই ইহঁতৰ কেমেৰামেন। লীনা আৰু হাঁহি যদি ভাল লাগে তেতিয়াহ'লে বেয়া নালাগে। এয়া হ'ল লীনা, আমাৰ কালা সংগমৰ হাঁহি চম্পা। আমাৰ তন্ময়ীয়ে ফোনত এনেকে কথা পাতে। এই তলৰ যে এই টাইলছ ষ্টেণ্ড লৈ ফোন কৰে আচলতে। ঠিক আছে, অ'কে। এই ৰখি আছে, এই আমাৰ ৰখিয়ে আছে। আমাৰ শ্বুট কমপ্লিট হৈ গ'ল। আমি জমেট'ৰ পৰা চাওমিন অৰ্ডাৰ কৰিলোঁ, কিন্তু ইমানেই বেদলা, তন্ময়ীৰ ভাগত চামুচে নাই। সিহঁতি 2খন চামুচ দিছে। এতিয়া মই হাতেদি খাই আছোঁ, এটা হাতেদি খাই থাকিব লগা হৈছে। আমাৰ আজিৰ চব কাম হৈ গ'ল। আমি এতিয়া চব ঘৰে ঘৰে যাওঁ, কাৰণ কাৰফিউ আছে 5টা বজাৰ পৰা। চব তাৰে আগতে ঘৰ গৈ পাব লাগিব। এতিয়া আমাৰ পেকআপ। আৰু আমাৰ নতুন ডান্স কভাৰটিৰ কাৰণে আপোনালোক এক্সাইটেড হয়নে? আৰু আমাৰ এই ব্লগটো চাই কেনেকুৱা পালে সেয়া কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আমাৰ ভিডিঅ'জ আৰু আমাৰ ব্লগ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ইয়াতে সামৰিছোঁ। বাই বাই।